নমস্কাৰ। আজি 4 সেপ্টেম্বৰ 2024 বুধবাৰে আমাৰ মুখ্য কাৰ্যালয় যেনেকি সদৌ অসম ভিত্তিত আছিলে আপোন পৰমলেন মৰুপ চমুকৈ APM বুলি কয়। এতিয়া এইটো আমাৰ নেশ্যনেল লেভেলৰ আমাৰ অনুষ্ঠান হৈছে। এই আপোন পৰমলেন মৰুপৰ হেড অফিচ হুজাই নতুন বজাৰ ইমা কেথেলামি কমপ্লেক্সত আজি প্ৰেছ মিটখন আয়োজন কৰা হ'ল। আজি এটা আমাৰ মানে অসম চৰকাৰে যোৱা আগষ্ট মাহত 28 তাৰিখে অসম বিধানসভাৰ মাননীয় অসম চৰকাৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু এখেতৰ মন্ত্ৰীবৰ্গই যিটো অসমত বসবাস কৰা খিলঞ্জীয়া মণিপুৰী মিতেইসকলৰ অফিচ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ সহযোগী অসমৰ সহযোগী ভাষা হিচাপে আমাক স্বীকৃতি প্ৰদান কৰিছে। তাৰ বাবে আমি APM চমুকৈ আমাৰ আপোন পৰমলেন মৰুপ তৰফৰ পৰা আজি প্ৰেছ মিটখন আহ্বান কৰা হৈছে। আমাৰ প্ৰেছ মিট এটা আয়োজন কৰা হৈছে। আজি প্ৰেছ মিটত উপস্থিত মই প্ৰথমতে চিনাকি দি আছো আমাৰ মাজৰে আমাৰ উপদেষ্টা প্লাস দলপতি এন ইন্দ্ৰ কুমাৰ সিংক মই ইন্ট্ৰডিউচ কৰিছো। লগতে আমাৰ হেড অফিচত ইমা কৈথেল লাইৰেম বিলুপ সাব কমিটিৰ সভাপতি ৰাজবাবু সিংক ইন্ট্ৰডিউচ কৰিছো। লগতে আমাৰ একেখনৰে ইমা কৈথেল লাইমেৰ IKLL বুলি কয় এখেতৰ সম্পাদক WM চন্দ্ৰকেটিক ইন্ট্ৰডিউচ কৰিছো। আৰু আমাৰ কাৰ্যনিৰ্বাহক কেন্দ্ৰীয় কমিটিৰ পুলক চন্দ্ৰ সিংক ইন্ট্ৰডিউচ কৰিছো। আৰু আমাৰ জিলা সমিতিৰ সম্পাদক APMৰ এন কমল সিংক ইন্ট্ৰডিউচ কৰিছো। লগতে এখেত APM লাইৰেম্বি চেনেলৰ বৰ্তমান এডিটৰ হয়। আজিৰ প্ৰেছ মিটখন আমি আয়োজন কৰাৰ মূল লক্ষ্যটো হৈছে আমি আপোন পৰমলেন মৰুপ 1951 চনত স্থাপিত অতি পুৰণি অসমৰ খিলঞ্জীয়া মণিপুৰী অনুষ্ঠানবিলাকৰ ভিতৰত আটাইতকৈ অতি পুৰণি 1951 চনত স্থাপিত আমাৰ ৰেজিষ্টাৰ নম্বৰ 265 হয়। এই অনুষ্ঠানখন আমাৰ খুজাই নতুন বজাৰ মাজতে APM হেড অফিচ আছে। ইয়াৰ ইমা কেথেল লাইৰেম্বি কমপ্লেক্স প্ৰাংগণত আজি 4 সেপ্টেম্বৰ 2024 বুধবাৰে আমি এই প্ৰেছ মিটখন আমি মাতা হৈছে। আমি মাতাত আমাৰ কাৰ্যনিৰ্বাহকখন বেলেগ বেলেগ ঠাইত একেলগে গোট খোৱা আমাৰ অলপ পলম হৈছে। আজি আহ্বান কৰিছো। এখানে আহ্বানৰ মূল লক্ষ্যটো হ'ল যোৱা 28 আগষ্টত অসম চৰকাৰে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে মণিপুৰী মিতেই ভাষাক স্বীকৃতি দিয়াৰ বাবে আমাৰ সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে আমি নথৈ আনন্দিত। আমি শলাগ লৈছো মাননীয় অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মুখ্যমন্ত্ৰী দেৱক আমি শলাগ লৈছো। লগতে অসম চৰকাৰৰ বিধায়ক মণ্ডলীক আমি ধন্যবাদ যাচিছো। লগতে আমাৰ এই কাৰ্যসূচীটো আজি প্ৰেছ মিটখন মূল লক্ষ্য হ'ল আমাৰ যিটো বহুদিনীয়া আমাৰ যিটো দাবী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিটো দাবী আছিলে প্ৰথমতে আমাৰ এই চিডল পালে তাৰ পিছত গৈ বিভিন্ন দাবী দাবা কৰাৰ পাছত বিভিন্ন ৰাজ্যিক সংগঠনৰ তৰফৰ পৰা আজি আপোন পৰমলেন মৰুপেও একে সমানে আমি অসম চৰকাৰক ধন্যবাদ দি আজি প্ৰেছ মিটখন আহ্বান কৰা হৈছে। ইয়াৰ পৰৱৰ্তী ইয়াৰ সম্পৰ্কে দুই এষাৰ ক'বৰ কাৰণে আমাৰ উপদেষ্টা এন ইন্দ্ৰ কুমাৰ সিংহ ডাঙৰীয়াক মই আহ্বান কৰিছো। প্ৰথমতে মই নমস্কাৰ জনাইছো। আজি আমাৰ অসমৰ বসবাস কৰি থকা খিলঞ্জীয়া মণিপুৰী এই ৰাইজসকল ইমান আনন্দিত যে আমি
দীৰ্ঘদিন ধৰি দাবী আপত্তি কৰি অহা আমাৰ মণিপুৰী মিতেই ভাষা অসমৰ 4খন জিলা কাছা, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে যি স্বীকৃতি প্ৰদান কৰিলে আমাৰ অসমৰ চৰকাৰে, সেইবাবে আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সম্পৰ্কত প্ৰথমতে মই মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে মাননীয় মন্ত্ৰীবৰ্গ আৰু বিধায়কসকলক সকলোকে মই ধন্যবাদৰ সৈতে মই নমস্কাৰ জনাইছোঁ আৰু আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াকে কৈ মই সামৰিলোঁ। লগতে আমাৰ প্ৰেছ মিটৰ মূল কথাটো আমাৰ অসম চৰকাৰ আৰু মাননীয় বিধায়ক মণ্ডলীক আমি পুনৰাই ধন্যবাদ জনাইছোঁ। লগতে এই চেকতে আমি এটা শুভ সংবাদ যিজনী অসম চৰকাৰে আমাক দিলে, আমাৰ ভৱিষ্যত যিটো প্ৰাপ্য, যিটো আমাৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আমি যিটো আমাৰ প্ৰাপ্য, মণিপুৰী মিতেই ভাষা যিটো প্ৰাপ্য, সেই সকলোখিনি অতি শীঘ্ৰে চৰকাৰে স্বীকৃতি আমাক এক্সিকিউট কৰাৰ কাৰণে সুবিধাখিনি পাবৰ কাৰণে আমি দাবী ৰাখিছোঁ। লগতে আৰু এটা বিশেষ অনুৰোধ যে আমাৰ অহা নৱেম্বৰ মাহত আমাৰ 1951 চনত স্থাপিত অপূৰ্ণ পৰমলেন ৰাজ্যিক সংগঠনখনৰ আমাৰ 73তম আমাৰ অধিৱেশন আছে। এই অধিৱেশনৰ আমি আয়োজন কৰা হ'ব। এই সকলোকে আমাৰ অসমৰ বা বিভিন্ন আমাৰ শাখা যিমান আছে সকলোকে লৈ আমি এই অধিৱেশনখন পাতিম বুলিও আপোনালোকলৈ অনুৰোধ ৰাখিছোঁ। লগতে জয়াই অসম, ভাৰত মাতা কি জয়ৰে আজিৰ এই প্ৰেছ মিটখন সামৰণি জনাইছোঁ। আমি সকলোকে পুনৰাই ইমা কৈথেলাই দেৱী আৰু পৰম ইমা আশীৰ্বাদত সকলো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সুস্বাস্থ্য আৰু অসম চৰকাৰৰ এনেকুৱা ভাল ভাল কাম কৰি সমাজৰ উন্নতি কামনা ৰাখি আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী প্ৰমুখ্যে ভাৰত চৰকাৰ মন্ত্ৰীমণ্ডলৰ সেৱা যাচি ভাৰত মাতা কি জয়, জয়াই অসম সামৰিছোঁ। Amoysiedna kuramjosi abada imagi bafamda hana haurese imaren sidi taibang marang sili sala pabaloy senajing matunang ali tagang yen hulli malem lam jawo odi imaren yung nalay biyong lay masin na tuli silay malusing imayab odi bimanong napano uri sing taktalay ribi ay makaw ribi say pudalay ribi lay mireni hay ribi imaren imana kethel gure ka kethel lain bi hay na bu hay ribi masama na ay pudam pu yok ribi itu bi aku bi lalay mabu oi ribi ni ima ngasi imagi mafamna tananaya khoi punubodna hayeling ko khaije ke ri ni pudite ke hayuna ko balta ko tra lodna hanna de kurum jai imana natananaya khoi punubodna adaba yeka ba kuchi samanu ayawi imaran kai ba pinabyo matam kudabta khoi go yai phapa mi pinadubna khoi punumwa punu ayai phapa pinabyo hainu imagi mafamda kurum de loyana khoi Assam da lejari ba mai sai akwai Manipuri akwai punamuk ase loan official language to datana akwai gi bayek tambegi wari su irani haiba wakal abasu leire ase guba akwai gi bayek ki tambegi khotpagi wari sisu hoidana imanan tambidana Assam sarkar na pi hanbiu imagi famda khoram jeri loyana
nasa na ko ta to to pun ta akai to ile ta kuna masay mafung rai pahan biu hai imagim thamda budi hanna hanna kuram dari ayum hay haya ibung odi laning tau jadi kun gidi foto kaya karni sakta boleh kun sang sili ba ye ne saro lalu lalu hay laning tau don takta palo be sunajing nakon le tu di sange ke tahor jahai de apa dali tanah pada untuk sawah di panen ini sinbat ngalai ini dining tau na ketenda lega ketela ni bahai ni buhai riba iku wa ya ku wa riba sama na pun butu yo riba ipagin bafam dang si korona bitan na sana na pun banda kutta mera apa pajare hai ga ije ne bani jage hajane bahajage hai duna Bang kagau terlalu tu jadi han di kurun jadi nasana naya koi pun baca matam leba kibita jai thapa pinabiu apa nungai bu pinabiu thojangi lebu tu cai thabiu ngasi aku ya asam da jadi ba Manipuri mitai aku associate official language koi na koi di law da si ayah ba pibi ba sakang piba asegi tabata koi pun mana nasi press begitu jadi asegi pun apa cek ipagi taujali imagi taujali hai ne koi na lau jadi koi lau na ate su mayaki badam su maka daba hilang kudem akta imaga ipaga na matam leba kibita nusi sandiu hai da handa di kuram jadi Ma kece layan bina, ipa kece layan bina layan bina, Assam layan imana, Bharat imana, Yai Presi, Yai Presi, Bujai Myanmar, Assam ni mite Myanmar, Assam ni organisation Myanmar.